হে সভাসদ, গতিশীল সময়ৰ লগে লগে জগতগুৰু কৃপাময় জগতীশ্বৰ প্ৰভু শ্ৰীকৃষ্ণ প্ৰাপ্তবয়স্ক হৈ যৌৱনপ্ৰাপ্ত হ'ল আৰু কাত্যায়নী ব্ৰতৰ সময়ত গোপীসকলক দিয়া আশ্বাস অনুসৰি শৰৎকালৰ ৰাত্ৰি যমুনাৰ বালিত ৰাসক্ৰিয়া কৰিবলৈ সমবেত হ'ল। তা দেশ শুনহ নিৰন্তৰে হৰিবল হৰিবল হৰিবল। वासुदेवाय दैवकी नंदनाय च नंद गोपकुमाराय गोविन्दाय नमो नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजंघ्रे बसुदेवसुतं कृष्णं कंसं तनुर्मर्दनं दैवकी हृदयानन्दं कृष्णवन्दे जगद्गुरुं हरिराम
হে সভাসদ, বৃন্দাবনত শ্ৰীকৃষ্ণৰ বংশীধ্বনি শুনি গোপীসৱৰ মন আনন্দত উত্তাৱল হৈ পৰিল। জ্যোৎস্না বিধৌত যমুনাৰ জল উফন্দি উঠিছে। চৌদিশে কেৱল পুষ্পৰেণুৰ সুবাস বিয়পি পৰিছে। নানাবিধ ফলে ফুলে ৰঞ্জিত বৃন্দাবন যেনে এক মায়াপুৰীত পৰিণত হৈছে। সেই সময়ত সমস্ত ব্ৰজবাসী নিদ্ৰাৰ কলাত অচেতন। নিশাৰ নীৰৱতা ভংগ কৰি কেৱল বৈ আছে যমুনাৰ পানী, আৰু সেই পানীৰ সুৰত সুৰ মিলাই বাজি আছে মুৰলীৰ ধ্বনি। বংশীৰ ধ্বনিত কৃষ্ণ বিমোহিত গোপীগণে প্ৰেম কামে জৰ্জৰিত হৈ যিয়ে যেনে ভাৱে আছে ঢাপলি মেলিলে কৃষ্ণৰ কাষলৈ। তা দেশ শুন নিৰন্তৰে হৰিবল হৰিবল হৰিবল।
হলে কি আইলা কয়ু ব্ৰজৰ কল্যাণ প্ৰিয় কৰ্ম কৰো কিবা কহি উনিদান দূৰ ঘূৰ ৰজনী প্ৰেত পিশাচৰ গতি ঐত নাথাকিবা তোৰা হব শ্ৰীমতী তোমাশাক নেদেখিয়া পিতৃমাতৃ আচয় তাহম বাৰু মনে মহা মেলিব সংশয় উপপতি সমেক্ৰিয়া গৰহিত কৰ্ম স্বামীক শুশ্ৰূষা কৰা কুলস্ত্ৰীৰৰ মহাধৰ্ম যদিও বা আমাক স্নেহে আইলা গোপীগণ মোক অবে দেখিলা হা সিজিল প্ৰয়োজন আহে সখী খব হামাৰ বাক্যে স্বগৃহে উলটি চলহ হে প্ৰাণধন মোৰ নন্দেৰ নন্দন সমস্ত বিষয়েই ভজিলো তোমাৰ চৰণ তুমি কিয় নিৰ্দয় হৈ শুনালা এনে বচন তোমাক এৰি আমি নোৱাৰো যাব ব্ৰজবাসী তোমাৰ অবিহনে হ'ব জীৱন ধৰি শুনা শুনা তেন্তে গোপনাৰী কৰো আমি মহাকেলি কাম জয় নামেইটো কেশৱৰ কেলি তদনন্তৰে কৃষ্ণ সংগে গোপীগণে আনন্দত মগ্ন হইয়া কেলি কৰিতে যমুনাক বালি নামি ৰাসক্ৰিয়া কয়ল তা দেশ শুন নিৰন্তৰে হৰিব
গায়